মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ লগতে ময়ো ভালে আছোঁ আজি ৰাতিপুৱাৰ কাৰণে বনাইছোঁ মই এয়া পালেং শাক আৰু শ'ল মাছ এনেদৰে ধুনীয়াকৈ বনাই লৈছোঁ ৰাতিপুৱা সাজৰ কাৰণে আৰু আজি বনাম বুলি ভাবিছোঁ এটা স্পেচিয়েল আলু পৰঠা আৰু আলু পৰঠা বনাবৰ বাবে মই এনেদৰে ধুনীয়াকৈ ময়দাখিনি মাৰি থৈ দিছোঁ এঘণ্টামান এনেদৰে থৈ দিম আৰু তাৰ পাছত আলু বইল কৰি ধুনীয়াকৈ পৰঠা বনাম গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব পৰঠা বনাবৰ বাবে এয়া মই ধুনীয়াকৈ আলুখিনি পিটিকি ল'লোঁ আৰু ইয়াত দিছোঁ মই কেঁচা ধনিয়াৰ পাত সৰু সৰুকৈ কাটি জলকীয়াৰ গুড়ি তাৰপিছত জিৰাৰ গুড়া অকণমান দিছোঁ আৰু নিমখ অকণমান দিছোঁ আৰু ধুনীয়াকৈ এনেদৰে সানি লৈছোঁ আৰু এতিয়া মই এনেদৰে ধুনীয়াকৈ আলুৰ পৰঠা এখন বনাই ল'লোঁ পৰঠাখন বনাবৰ কাৰণে মই এনেদৰে মুঠি লোৱা ময়দাখিনি অকণমান এনেকৈ লৈছোঁ আৰু এনেদৰে হাতেৰে অকণমান এনেকৈ বহল কৰি লৈছোঁ এয়া এনেকুৱা হৈ গ'ল আপোনালোকে চাওক আৰু ইয়াতে মই চামুচেৰে এনেদৰে ধুনীয়াকৈ মাজত আলুখিনি দি লওঁ এয়া ধুনীয়াকৈ মই আলুখিনি দি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ এনেদৰে আলুখিনি মাজত লৈ এনেদৰে গোল কৰি ল'ম এয়া ধুনীয়া এনেকুৱা হৈ গ'ল আৰু এতিয়া এয়া ধুনীয়াকৈ মই মাজত আলুখিনি দি এনেকুৱা হৈ গ'ল এনেকুৱাকৈ বনাই ল'লোঁ আৰু ইয়াত অকণমান শুকান ময়দা দিছোঁ এতিয়া মই এই বেলনা বাৰীদাৰেৰে ধুনীয়াকৈ পৰঠাখন বেলি ল'ম চাওক এয়া ধুনীয়াকৈ মই দুখন পৰঠা বেলি ল'লোঁ এয়া কি ধুনীয়া হৈছে চাওকচোন সুন্দৰকৈ মই আলুৰ পৰঠাখিনি এনেদৰে বেলি ল'লোঁ আৰু অকণমান ডাঠকৈ বনাইছোঁ মানে ডাঠকৈয়ে বনাব লাগে নহ'লে আলুবিলাক ওলাই যাব আৰু এয়া 7খন মোৰ ধুনীয়াকৈ আলু পৰঠা হৈ গ'ল এতিয়া সুন্দৰকৈ মই আলু পৰঠাখিনি ভাজি ল'ম টাৱাখন গৰম হোৱাৰ পিছত ইয়াত এতিয়া মই অকণমান মিঠাতেল দি দিলোঁ চামুচ এখনেৰে এয়া চাওক ধুনীয়াকৈ দি ল'লোঁ আৰু এতিয়া ইয়াত পৰঠাখন দি দিম এয়া ধুনীয়াকৈ পৰঠাখন দি দিলোঁ আৰু এতিয়া পৰঠাখন মই ওলট পালট কৰি দিম এয়া ধুনীয়াকৈ ওলটাই দিলোঁ ওলট পালট কৰি ধুনীয়াকৈ পৰঠাখন এতিয়া ভাজি ল'ম আমি আছোঁ এতিয়া চিমলাগুৰিত আৰু এনেদৰে খোজকাঢ়ি আহি আছোঁ আমি বাছেৰে আহিলোঁ আমি চাম বুলি ভাবিছোঁ ডক্টৰ বেজবৰুৱা ফিল্মখন আৰু এতিয়া আহি আছোঁ চিনেমা হলত গৈ আছোঁ চাওঁ টিকেট পাওঁ নে নেপাওঁ আগতে টিকেট বুকিং কৰি থোৱা নাই আহিছোঁহে যদি টিকেট পাওঁ তেতিয়াহ'লে চাম আৰু নাপালেতো চাব নোৱাৰিম এয়া এতিয়া আমি চিনেমা হল আহি পালোঁ আৰু চিনেমা হল আহি পাই দেখিলোঁ যে চিনেমা হলৰ কোনোবাৰ বিয়া চলি আছে আৰু ইয়াত ধুনীয়াকৈ এনেদৰে ডেক'ৰেশ্যন কৰি থৈছে মই অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোককো মোৰ ল'ৰাটো আৰু হাজবেণ্ডে টিকেট লৈ আছে আৰু মানে চিনেমা হলৰ এটা চাইডে বিবাহ ভৱন বনাইছে আৰু এটা চাইডে চিনেমা হল বনাইছে যিহেতু চিনেমা হলটোত ইমান বেছি মানুহ নহয় কাৰণে সৰুকৈ বনাইছে আৰু এয়া চিনেমা হলৰ ভিতৰত সোমাই এনেদৰে বহি আছোঁ চিনেমা এতিয়া আৰম্ভ হোৱা নাই হ'বহে এয়া মানুহ হৈছে ভালেখিনি
চিনেমা হলত ডক্টৰ বেজবৰুৱা চালোঁ। চিনেমাখন চাই খুবেই ভাল লাগিছে। বহুদিনৰ মূৰত এখন ভাল অসমীয়া চিনেমা চালোঁ আৰু লগতে বাজাৰ ইণ্ডিয়াত বজাৰো কৰিলোঁ। কি কি বজাৰ কৰিলোঁ আপোনালোকক ঘৰত গৈ নিশ্চয় দেখুৱাম। আজিৰ দিনটো বহুত ব্যস্ততাৰে পাৰ কৰিলোঁ। ৰাতিপুৱা আলু পৰঠা বনালোঁ, আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ কেনেকৈ বনালোঁ। তাৰপাছত চিনেমা চাবলৈ গ'লোঁ, হলত চিনেমা চালোঁ, ডক্টৰ বেজবৰুৱা চিনেমাখন। আৰু চিনেমাখন চাই সঁচাকৈয়ে বহুতেই মোৰ ভাল লাগিছে। তাৰপাছত চিনেমা হলৰ পৰা ওলাই বজাৰ ইণ্ডিয়াত কেইখনমান কাপোৰৰ বজাৰ কৰিলোঁ আৰু এতিয়া আহি সন্ধিয়া ঘৰ সোমালোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।